হাই এভৰিৱান, সুকুস কিচেনলৈ স্বাগতম। আজি এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে ডিমৰ কুৰ্মা। ডিমৰ কুৰ্মা কি বস্তু লাগে বলক চাই লওঁ। এতিয়া এই ডিম লৈছোঁ 4টা, কাজু লৈছোঁ 10-12টা মান, আৰু অকণমান আদা লৈছোঁ, আৰু 5 ফুটামান নহৰু লৈছোঁ, আৰু 3টা ইলাচি লৈছোঁ, আৰু 2টা দালচেনি, আৰু 3টা লং, আৰু এখিলা তেজপাত। প্ৰথমতে এইখিনি বস্তু, আৰু দ্বিতীয়তে 1 কাপ গাখীৰ লৈছোঁ, আৰু পিঁয়াজ লাগিব। পিঁয়াজ ডাঙৰ 2টা পিঁয়াজ লৈছোঁ, ভাজি ল'ব লাগিব। বেৰিষ্টা বনাব লাগিব। পিঁয়াজ বেৰিষ্টা বুলি কয়, ভাজাটোকে বেৰিষ্টা বুলি কয়। এইটো ভাজি ল'ব লাগিব। আৰু 2টা পিঁয়াজ লৈছোঁ, এইটো পেষ্ট বনাই ল'ব লাগিব। কুৰ্মাত সদায় মানে পেষ্ট কৰা মছলা দৰকাৰ হয়। মছলা মানে নহৰু, আদা, পিঁয়াজ এইকেইটা মিহিকৈ পেষ্ট বনাই ল'ম। কাজু বাদামটো পেষ্ট বনাই ল'ম। এতিয়া প্ৰথমতে ডিমখিনি বইল কৰি ল'ব লাগিব। প্ৰথমতে এতিয়া পিঁয়াজখিনি ভাজি ল'ব লাগিব। তাৰ কাৰণে কেৰাহী বহাই দিলোঁ, গেছ অন কৰি দিছোঁ। কেৰাহী গৰম হ'ব, অকণমান ৰখিব লাগিব। কেৰাহী গৰম হৈ গৈছে। এতিয়া 3 চামুচমান জোখৰ ৰিফাইণ্ড অইল দিছোঁ, আৰু 1 চামুচ জোখৰ বাটাৰ দিছোঁ। কুৰ্মাত বাটাৰ বা ঘি দিলে ভাল হয় টেষ্টটো। এতিয়া এইখিনি ভালদৰে লৰাই দিব লাগিব। এতিয়া পিঁয়াজখিনি ঢালি দিম। পিঁয়াজখিনি ভাজোঁতে জুইৰ ফ্লেমটো একদম ল' কৰি দিব লাগিব। পিঁয়াজ বেৰিষ্টা ভাজিবলৈ হ'লে একদম জুইটো কমাই দিব লাগিব। বেছিকৈ দিলে সোনকালে পিঁয়াজখিনি পুৰি যাব আৰু ভিতৰত কেঁচা হৈ থাকিব। ল' ফ্লেমত আস্তে আস্তে ভাজিব লাগিব। পিঁয়াজ ভাজা হৈ গৈছে। এতিয়া প্লেট এখনত নমাই দিম। পিঁয়াজখিনি এনেকুৱাকৈ ভাজিব লাগিব, তেতিয়া ক্ৰিস্পি হৈ থাকিব পিঁয়াজখিনি। এতিয়া পিঁয়াজ ভজা চেম কেৰাহীখনতে ডিমকেইটা ভাজি ল'ম। কুৰ্মা ডিম অৱশ্যে বেছি ভাজিব নালাগে, হালকা কৰি অলপ ভাজিলেই হ'ব। ইমান ৰঙচুৱা কৰিব নালাগে, একদম লাইটকৈ ভাজিব লাগিব। ভাজা হৈ গৈছে, অলপ ভাজিলোঁ। সেইকেইটা নমাই দিম। তেজপাত দিছোঁ তেলত। ইলাচি 3টা ফালি পেলাই দিছোঁ, নহ'লে ফুটি পৰিব। 3টা লং 3টা, আৰু দালচেনি 2 টুকুৰা। এতিয়া এইখিনি অকণমান লৰাই দি ইয়াত এই পেষ্টটো পিঁয়াজ, নহৰু, আদা পেষ্টটো ঢালি দিছোঁ।
পিঁয়াজ নহৰু আদা অকণমান ভালদৰে ভাজিব লাগিব। আদা পিঁয়াজ নহৰু কেঁচা গোন্ধটো যোৱালৈকে অলপ লৰাই লৰাই ভালদৰে ভাজি ল'ব লাগিব। নহৰু পিঁয়াজ ভাজা হৈ গৈছে। ইয়াত এতিয়া অকণমান ধনিয়া গুড়ি, আধা চামুচ ধনিয়া গুড়ি দিছোঁ আৰু ৰংটোৰ কাৰণে অকণমান 1 চামুচমান জলকীয়া গুড়ি দিছোঁ, কালাৰৰ কাৰণেহে দিছোঁ। আৰু অকণমান গৰম মছলা আধা চামুচ, একদম কমকৈ। কোৰমাত কিন্তু হালধি গুড়ি নিদিয়ে। কোৰমাত এনেধৰণেই বনায়। জলকীয়া গুড়িটো অকণমান কালাৰটো ভাল হ'বৰ কাৰণে দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে ভাজিব লাগিব অকণমান সময়। মছলা ভাজা হৈ গৈছে। এতিয়া ইয়াত সোৱাদ অনুসৰি নিমখ দিছোঁ। নিমখখিনি দি আকৌ অকণমান লৰাই দিব লাগিব। এতিয়া বাদামৰ এই পেষ্ট কৰি ৰাখিছিলোঁ, এইখিনি ঢালি দিছোঁ। পেষ্টটো দি আকৌ এনেধৰণে লৰাই দিব লাগিব ভালদৰে। জুইৰ ফ্লেমটো কমাই ৰাখিব লাগিব পেষ্টটো দিওঁতে, নহ'লে তলত লাগি যাব পাৰে। ভালদৰে এনেধৰণে লৰাই দিব লাগিব মছলাটোৰ লগত। ভাজা হৈ গৈছে। এতিয়া ইয়াৰ ওপৰত 1 কাপ গাখীৰ দিম। কোৰমাত ৰংটো নিদিয়ে, বগা বগা হৈ থাকে, কিন্তু মই জলকীয়া গুড়ি অকণমান বেছিকৈ দিছোঁ। মই বগা হৈ থাকিলে অকণমান ভাল নালাগে মোৰ, সেইটো কাৰণে অকণমান জলকীয়া গুড়ি দি দিছোঁ। আপোনালোকে নিদিলেও হ'ব, এইটো স্কিপ কৰিব পাৰিব। এতিয়া অকণমান উতলিবলৈ ধৰিলে গাখীৰ দিয়াৰ পিছত ইয়াত দৈও ব্যৱহাৰ কৰিব পাৰিব। দৈ দিলে গাখীৰটো দিব নালাগে, একেলগত দুইটা বস্তু যদি দিয়ে ফাটি যাব পাৰে। সেইটো কাৰণে গাখীৰ দিলে গাখীৰেই দি দিব আৰু দৈ দিলে দৈয়ে দিব। মই এতিয়া বৰ্তমান গাখীৰেই দিছোঁ। এতিয়া কণীখিনি ইয়াত ঢালি দিম। আকৌ এনেধৰণে লৰাই দিব লাগিব। এতিয়া কোৰমাখিনিৰ ওপৰত কেঁচা জলকীয়া দি দিছোঁ 4টামান, অকণমান ফালি ফালি দিছোঁ। আৰু ইয়াৰ ওপৰত এই ভাজা পিঁয়াজ, পূৰা কৰকৰা, শব্দ চাক, পূৰা কৰকৰা হৈ গৈছে, ক্ৰিস্পি। এতিয়া ইয়াৰ ওপৰত দি দিছোঁ ভাজা পিঁয়াজটো। এতিয়া 1 মিনিটমানৰ কাৰণে ঢাকি দিম। আমাৰ ডিমৰ কোৰমা ৰেডি হৈ গৈছে। চাওক কি সুন্দৰ হৈছে। ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব। বহুতেই খাবলৈ সোৱাদ হয় ডিমৰ কোৰমা। এতিয়া এইখিনি নমাই দিওঁ। গেছ অফ কৰি দিছোঁ। চাৰ্ভ কৰি দেখাই আছোঁ। এয়া আমাৰ ডিমৰ কোৰমা ৰেডি হৈ গ'ল। এয়া পিঁয়াজ বেৰিষ্টা দি গাৰ্নিচিং কৰি দিছোঁ। ডিমৰ কোৰমা চাওক কি সুন্দৰ হৈছে।
ওচৰৰ পৰা দেখাই দিছোঁ। ৰেচিপিটো ট্ৰাই কৰি চাব, খাবলৈ বহুতেই সোৱাদ হয়। ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নতুন নতুন ভিডিঅ'সমূহ পাবৰ কাৰণে কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।